নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ নতুন কিছুমান প্ৰশ্নৰ উত্তৰ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায়, সাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। প্লিজ 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 আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নং 1, বিশ্বৰ কোনখন দেশে প্ৰথমে কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল? উত্তৰ সোভিয়েট ৰাছিয়া। প্ৰশ্ন নং 2, মহাকাশৰ প্ৰথম পৰ্যটকজন কোন আছিল? উত্তৰ ডেনিছ টিট। প্ৰশ্ন নং 3, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোক কি প্ৰাণী বুলি কয়? উত্তৰ লাইকা নামৰ কুকুৰ। প্ৰশ্ন নং 4, বুধ গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি? উত্তৰ মেৰিনাৰ 10। প্ৰশ্ন নং 5, মহাকাশত খোজ কঢ়া প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ ৰাছিয়াৰ আলেক্সেল লিওনভ। প্ৰশ্ন নং 6, মংগল গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি? উত্তৰ মেৰিনাৰ 4। প্ৰশ্ন নং 7, শুক্ৰ গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযানখনৰ নাম কি? উত্তৰ ভেনেৰা 7। প্ৰশ্ন নং 8, কোন চনত পোনপ্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল? উত্তৰ 1961 চনত। প্ৰশ্ন নং 9, ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল? উত্তৰ 3 এপ্ৰিল 1984 চনত। প্ৰশ্ন নং 10, বিশ্বৰ প্ৰথম মহাকাশচাৰীজন কোন আছিল? উত্তৰ ৰাছিয়াৰ ইউৰি গাগাৰিন। Thanks for watching my video.